প্ৰিয়াৰ প্ৰিয়ৰ গীতৰ নতুন অভিলেখ আপুনি টেলিভিছনৰ পৰ্দাত দেখা এই গীতটোৱে এক ন অভিলেখ কৰিছে ইউটিউবত 5 দিনত 11 লক্ষাধিক দৰ্শক প্ৰথমবাৰৰ বাবে ইউটিউবৰ ট্ৰেন্ডিংত অসমীয়া গীত আৰু এই প্ৰিয়াৰ প্ৰিয়ত আকুলি বিকুলি নাহি আকুলি বিকুলি হিয়া মোরে বাউলি হেৱানি আবিলি বুকুতে আছে ফুলি আকুলি বিকুলি শীৰ্ষক এই গীতটোতেই জুবিন গাৰ্গৰ সৈতে কণ্ঠদান কৰিছে নাহিদে আৰু সেইবাবে নাহিদ আজি অসম্ভৱ সুখী খুব ভাল লাগে যে জুবিন দাৰ নিচিনা ইমান ডাঙৰ লেজেণ্ডাৰী আৰ্টিষ্ট এজনৰ ষ্টুডিঅ'ত মই প্ৰথম নিজৰ খোজ ৰাখিছোঁ বহুত ভাল লাগিল ৰেকৰ্ডিঙৰ টাইমত বহুতখিনি ফূৰ্তিও কৰিছোঁ জুবিন দাকটো সকলোৱে জানে খুব জমনি মানুহ নাহিদৰ ধন্যবাদ মুনীন বৰুৱা জুবিন গাৰ্গক কমেডিও আছে লগতে ৰোমান্স এণ্ড এভৰিথিং চব মানে এটা ফুল পেকেজ হয় প্ৰিয়াৰ প্ৰিয় গতিকে গীতটোৰ অভাৱনীয় সফলতাই ছবিখনৰো সফলতাৰ উমান দিছে আৰু সেইবাবেই টিম প্ৰিয়াৰ প্ৰিয়ৰ সৈতে সংযুক্ত হোৱাত এক গৌৰৱৰ কথা বুলিয়ে ভাবে গায়িকা নাহিদে কমেডিও আছে লগতে ৰোমান্স এণ্ড এভৰিথিং চব মানে এটা ফুল পেকেজ হয় প্ৰিয়াৰ প্ৰিয় গতিকে অহা 10 নৱেম্বৰত ছবি গৃহলৈ আহিব এনে জনপ্ৰিয় গীত থকা প্ৰিয়াৰ প্ৰিয় নামৰ মুনীন বৰুৱাৰ নৱতম ছবিখন আৰু তাৰ পূৰ্বেই জুবিন নাহিদৰ কণ্ঠত ইউটিউবত খল কৰি তুলিছে আকুলি বিকুলি শীৰ্ষক এই গীতটোৱে বিশ্বনাথৰ পৰা অজিত দাস DY 365